আপোনালোকে এটা কথা জানেনে, বিশ্বৰ প্ৰতিটো প্ৰান্তৰ লোকৰ দৃষ্টি যে এতিয়া আটলাণ্টিক মহাসাগৰৰ ওপৰত আছে। কাৰণ যিখন টাইটানিক জাহাজ 1912 চনত যিখিনি ঠাইত নোহোৱা হৈছিল আৰু সেই ঠাইখিনিতে ডুবিছে আন এখন টাইটান। আৰু এই টাইটানখন বনাইছিল অচেন গেট নামৰ কোম্পানী এটাই। আৰু এই টাইটানখন বেছি ডাঙৰ নহয়, সৰু, এখন ট্ৰাকৰ সমান। আৰু এই টাইটানখনত বেছি মানুহ নধৰে, মাত্ৰ 5জন। আৰু 5জনৰ লগতে গৈছিল সেই আগতে যিখন টাইটানিক জাহাজখন ডুবিছিল তাৰে ভগ্নাৱশেষবোৰ চাবৰ কাৰণে। বা মানুহবিলাক চাওঁ কিমান এনেকুৱা জেগাত সিহঁতে ইমান টকা খৰচ কৰি গৈছে সেই ভগ্নাৱশেষবিলাক চাবৰ কাৰণে। আৰু সেইখিনি ভগ্নাৱশেষবিলাক এতিয়াও সাগৰৰ তলিত পৰি আছে, এইবিলাক সাগৰৰ তলিত পৰি আছে। আৰু হঠাৎ কি হ'ল, সিহঁতৰ কানেকশ্যনটো বিচ্ছিন্ন হৈ গৈছে। কি হ'ল তৎক্ষণাতে কি নহ'ল। আৰু এই ছাবমেৰিনখনত যিকেইজন 5জন মানুহ আছিলে, সেই 5জন এইকেইজন আছিলে। আৰু এই ছাবমেৰিনখনত মাত্ৰ 4 দিনৰ অক্সিজেন লৈহে যাব পাৰি। আৰু সিহঁতৰ হাতত আছিল মাত্ৰ 7 ঘণ্টাৰ অক্সিজেন। আৰু নাজানো কি হ'ল, হঠাতে সিহঁতৰ সংযোগ বিচ্ছিন্ন হৈ গৈছে। তাৰপিছতে সিহঁতৰ একো সুসূত্ৰ পোৱা নাই এতিয়ালৈকে। আৰু সিহঁতক উদ্ধাৰ অভিযানৰ কাৰণে চলাই আছে US কোষ্ট গাৰ্ড, US নেভি আৰু কানাডাৰ নৌসেনাই চলাই আছে। এয়া উদ্ধাৰ অভিযানত লাগি গৈছে। আৰু সিহঁত ওলাই গৈছিলে 18 জুনতে। আৰু এতিয়াতো বহুত দেৰি হৈ গ'ল, নাজানো ক'ত কি হৈছে, কি হোৱা নাই। আৰু এয়া টাইটানিকখন যিখিনি জেগাত ডুবিছিল সেইখিনি জেগাতে কি আচৰিত হ'ব লাগিব। আৰু সেই অচেন গেটৰ টাইটানৰ এটা চিটৰ মূল্য আছিল প্ৰায় 2 কোটি টকাকৈ। ভাবক কিমান টকা খৰচ কৰি সিহঁতে গৈছিল সেই ভগ্নাৱশেষবিলাক চাবৰ কাৰণে। আৰু ছাবমেৰিনখনত আছিল অচেন গেটৰ মালিক ষ্টকটন ৰাছো। তেওঁৰো একো সুসূত্ৰ পোৱা নাই, যদিও একেলগে আছিলে গোটেইকেইজন, নাজানো। আৰু এতিয়া বিশ্ববাসীৰ দৃষ্টি এতিয়া উদ্ধাৰ অভিযানত নিবদ্ধ হৈ আছে।